মোৰ যিটো মানে মোৰ মনৰ হেৰি সেইটো সাহস একাগ্ৰতা সেইটোৰে মই মোৰ নিজৰ সন্মান বচাব বিচাৰোঁ, মোৰ ফেমিলিৰ সন্মান বচাব বিচাৰোঁ। তেনেকৈ আজি মই কিন্তু সঁচাকৈ ছাকচেছ হৈছোঁ। মই অনুসৰণ কৰিব দিম যে মই যেনেকুৱাকৈ এটা পৰিয়াল পুহিছোঁ, বন্ধনৰ পৰা লোন লৈ কিস্তি মাৰি পেলাই নিশ্চয় বেলেগত তাৰমানে সেই অনুসৰণটো কৰিলে মই ভাল পাম। আপুনি বাৰু এজন স্বাৱলম্বী ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হ'ব বিচাৰে নেকি? আপুনি নিজকে কিমান উচ্চ পৰ্যায়লৈ লৈ যাব বিচাৰে? লাখপতি হোৱাৰ সপোন আপুনিও পুহি ৰাখিছে নেকি? এই সকলোবোৰৰ সমাধান লৈ আহিছে এটি বিত্তীয় প্ৰতিষ্ঠানে। এতিয়া আৰু আৰ্থিক অনাটনৰ বাবে থমকিব নালাগে। আপোনাক ব্যৱসায়িক দিশত সহায় কৰিব সৰ্বভাৰতীয় বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকে। ৰাজ্যৰ আন প্ৰান্তৰ দৰে বিটিআৰ বিভিন্ন অঞ্চলত বন্ধন বেংকে বুটলিছে সমাজৰ। প্ৰথমে চিনাকি হওক এগৰাকী মহিলাৰ সৈতে। নাম মনুমতী ডেকা। ঘৰ তেওঁ 1 নং হচং দলমাত। প্ৰথমে তেওঁ কৰিছিল এটা প্ৰাইভেট কোম্পানীত কাম, কিন্তু সেই সকলোবোৰৰ পৰা তেওঁ আঁতৰি এতিয়া নিজৰ ঘৰতে পাতি লৈছে পাট মুগা এৰী কাপোৰ তৈয়াৰ কৰা মেচিনযুক্ত তাঁতশাল। আন বহুতকো দিছে সংস্থাপন। 2021 চনত এই ব্যৱসায় আৰম্ভ কৰে আৰু আৰম্ভ কৰাৰ বাবে তেওঁ বেহদিয়া বন্ধন বেংকৰ ইউনিটৰ পৰা ঋণ লৈছিল 30,000 টকা। এতিয়া তেওঁৰ ঋণৰ পৰিমাণ হৈছেগৈ 1,50,000 টকা। এতিয়া তেওঁৰ আছে 4খনকৈ মেচিনযুক্ত তাঁতশাল। একমাত্ৰ বন্ধন বেংকে উজু কৰি তুলিছে তেওঁৰ সকলোবোৰ কাম কাজ। মোৰ নাম মনুমতী ডেকা, 1 নং হচং দলমাচোপা। মই ব্যৱসায় চলোৱা আজি 4 বছৰ কমপ্লিট হৈ গ'ল। মই ব্যৱসায় বুলি তেনেকুৱা নহয়, মানে মই এটা প্ৰাইভেট জব কৰিছিলোঁ। ফুড ছাপ্লিমেণ্ট এটা হেৰিত কাম কৰি আছিলোঁ 8 বছৰে। তাৰপিছত যেতিয়া লকডাউন আহি গ'ল তেতিয়া মই ঘৰলৈকে আহিলোঁ। তাৰপিছত কিবা এটা ব্যৱসায় কৰিম বুলি মই ঘৰতে নিজকে মানে এই হেৰিটো আৰম্ভ কৰিলোঁ আৰু এই অনুষ্ঠানটো। মই ফাৰ্ষ্ট টাইম এখনে আনিলোঁ, তাৰপিছত 2খন কৰিলোঁ, তাৰপিছত আৰু 2খন যোৱা বছৰ 2খন কৰিলোঁ। একচুৱেলি মানে কি আমি যদি মনেদি ভাবোঁ বা ইচ্ছা কৰোঁ আমি চব কাম কৰিব পাৰোঁ। কাৰণ এজনৰ ওপৰতে নিৰ্ভৰ কৰি চলিলে আজিৰ যিটো পৰিস্থিতি হৈছে যে যিমানবিলাক হেৰি হৈছে, গতিকে আমি নিশ্চয় কিবা হাতত এটা সংস্থাপন লাগে। তাৰ কাৰণে বহুত ভাবি মই এই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ আৰু লগতে মই সংস্থাপিত দিছোঁ, মই সংস্থাপন দিছোঁ 4-5টা ফেমিলি মোৰ নিজৰ লগতে। অৰ্থটো বহুত যথেষ্ট অভাৱ আছিল। তাৰ ভিতৰতো মানে মই বহুত চিন্তা চৰ্চা কৰি কেনেকৈ কি কৰিম অকণমানকৈ তাৰ পৰা মই বন্ধন বেংকৰ পৰা অকণমান লোন ল'লোঁ। ফাৰ্ষ্ট টাইম 30,000 টকা ল'লোঁ। তাৰপিছতে এনেকৈ অনুক্ৰমে বাঢ়ি গ'ল। মই 4 বছৰে আজি 1.5 লাখ টকা বেছি হেৰিটো লৈছোঁ, কিন্তু এইটো চলাইছোঁ ধুনীয়াকৈ। ফাৰ্ষ্ট টাইম হৈছিল, দিব নে নিদিয়ে এনেকুৱা হৈছিলে, দিব নোখোজে বা বহুত ভাবিছিলোঁ। আৰু মই ফাৰ্ষ্ট টাইম ইয়াত গাঁৱত নাছিলোঁ কাৰণে মোক এটা বিশ্বাসত লোৱা নাছিলে যে চলাব পাৰিব নে নাই। কিন্তু মোৰ যিটো মানে মোৰ মনৰ হেৰি সেইটো সাহস একাগ্ৰতা সেইটোৰে মই মোৰ নিজৰ সন্মান বচাব বিচাৰোঁ, মোৰ ফেমিলিৰ সন্মান বচাব বিচাৰোঁ। তেনেকৈ আজি মই কিন্তু সঁচাকৈ ছাকচেছ হৈছোঁ। একেদৰে তেওঁৰ নাম দুলাল বৰুৱা। ঘৰ তেওঁ বেহদিয়াত। তেওঁৰ সপোন আছিল নিজাকৈ ব্যৱসায় স্থাপন কৰাত, কিন্তু এক ব্যৱসায় স্থাপনত মূলধনৰ বহুত প্ৰয়োজন থাকে। তেওঁৰ সেই সপোন পূৰণ কৰিলে একমাত্ৰ বন্ধন বেংকে। 11 বছৰ পূৰ্বে তেওঁ বন্ধন বেংকৰ পৰা 25,000 টকাৰ ঋণ লৈ আৰম্ভ কৰা ব্যৱসায় এতিয়াৰ বহু ওপৰত। বৰ্তমান তেখেতৰ লোনৰ পৰিমাণ 2,30,000 টকা। হয়, সঁচাকৈয়ে আপোনাৰ সপোন দিঠকত পৰিণত কৰিব এতিয়া বন্ধন বেংকে। আপুনি ব্যৱসায়িক ক্ষেত্ৰত ল'ব পাৰিব বন্ধন বেংকৰ সহযোগিতা। আজি আহক আপোনাৰ নিকটৱৰ্তী বন্ধন বেংকৰ শাখালৈ আৰু পূৰণ কৰক আপোনাৰ সপোন। নমস্কাৰ, মোৰ নাম দুলাল বৰুৱা। মই বেহদিয়া শান্তি চক কমিটিত বৰ্তমান ব্যৱসায় কৰি আছোঁ। মোৰ ঘৰ বেহদিয়াতে। মই প্ৰথম আৰম্ভ কৰিছিলোঁ মোটামুটি অলপ মূলধনেৰে। তাৰপিছত মই বন্ধনৰ পৰা লোন ল'লোঁ। লোন লৈ পেলাই মই ষ্টাৰ্ট কৰিলোঁ 2014 চনৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়ালৈকে মই বন্ধনৰ পৰা লোন লৈ পেলাই কৰি আছোঁ আৰু বৰ্তমানে মই একো সমস্যাত ভোগ কৰা নাই। আৰম্ভণিতে বিচাৰিছিলে ডকুমেণ্টছখিনি চব দিছিলোঁ
আৰু সেই ডকুমেণ্টছৰ পৰা অনুসৰণ কৰি পেলাই মোক দি আছে আৰু লোনটো, আৰু মই লোনটো ডেলিভাৰী কৰি আছোঁ প্ৰত্যেক মাহে মাহে। প্ৰথমতে মই লোন লৈছিলোঁ 25,000 টকা। ফাৰ্ষ্ট মই গ্ৰুপত লৈছিলোঁ, আৰু এতিয়া মই তাৰমানে ছিংগল লোন লৈ আছোঁ দোকানৰ নামত। বৰ্তমান মই 2,30,000 টকা লোন লৈছোঁ। মই বহুত উপকৃত হৈছোঁ এই বন্ধনৰ পৰা লোন লৈ পেলাই, প্লাছ মোৰ পৰিয়ালটো যেনেকৈ উপকৃত হৈছে ময়ো হৈছোঁ। মই অনুসৰণ কৰিব দিম যে মই যেনেকুৱাকৈ এটা পৰিয়াল পুহিছোঁ বন্ধনৰ পৰা লোন লৈ কিস্তি মাৰি পেলাই, নিশ্চয় বেলেগো তাৰমানে সেই অনুসৰণটো কৰিলে মই ভাল পাম। বন্ধনৰ পৰা লোন লৈ কিস্তি মাৰক, মাৰি পেলাই তেওঁলোকে ব্যৱসায় চলক, পৰিয়ালটো চলক, সকলো উপকৃত হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, ব্ৰেকিং 24 FM।